Hi guys, good morning. আজি ভিডিঅ'টো ৰাতিপুৱাতে ষ্টাৰ্ট কৰিছোঁ। বাৰ্বিক স্কুললৈ পঠিয়াই ল'লোঁ। পঠিয়াই লৈ টনবিৰক কিবা অকণ খুৱাই সি সোনকালে উঠিলে কাৰণে আকৌ খুৱাই দিলোঁ বিচনাত। খুৱাই লৈ পেলাই এতিয়া মই দালি তুলি দিছোঁ, অকণ মূৰটো ফনিয়াই ল'লোঁ। ফনিয়াই লৈ অকণমান লিপ বাম সানি ল'লোঁ। অকণমান উঠটো কিবা চিপচিপা টাইপৰ হৈ গৈছেগৈ, মানে একদম ড্ৰাই হৈ গৈছে। সেইকাৰণে অকণমান লিপ বামৰ লগত গ্লিচাৰিন অকণো সানি ল'লোঁ একেলগে, তেতিয়া অকণমান ভাল হৈ যায় আৰু। বাকী আজি মানে মই অলপ আমাৰ দেদা আৰু বৌৰ এনিভাৰ্চাৰী ভিডিঅ' অকণ কৰি ৰাখিছিলোঁ। কালি হৈ গ'ল। আজি বতৰটো ইমান বেয়া নহয়। কালি ৰাতি যোৱা ৰাতি আমাৰ ঘৰ অহা দেৰিও হ'ল। বাৰ্বি স্কুল আছিলে কাৰণে গুচি আহিলোঁ, আৰু তাত মানে ভাত খোৱা ৰাতি দেৰি হ'ল। সেইখিনি কৰিব নোৱাৰিলোঁ। সেইখিনি কৰিব লওঁতে মানে মোৰ কি হ'ল, মোবাইলৰ চাৰ্জ শেষ হৈ গ'ল। সদায় মানে কিবা এটা মানে ভাল হেৰিতে মোৰ মোবাইলৰ চাৰ্জ কমি যায়। মই মানে চাৰ্জত দিবলৈ প্ৰায়ে মোবাইলটো পাহৰোৱেই, টনবিৰৰ লগত লাগোঁতে, ঘৰৰ কাম কৰোঁতে। তাৰ মাজতে আকৌ ভিডিঅ'ও বনাওঁ অকণ অকণ আপোনালোকক দেখাবলৈ। এতিয়া মই দালি তুলি দিছোঁ, চিটি মাৰিবলৈও হ'ল গেছত। তাৰপিছত কালি মাছ ধৰিলোঁ, তাকে এতিয়া দেখাওঁ বোলক। এইখিনি মাছ আমাৰ পুখুৰীত ধৰিছিলে। মই ঠাণ্ডা যদিও মানে এৰি পানীত ননমাকৈ থাকিব নোৱাৰিলোঁ, আৰু কালি নামি গ'লোঁ পূৰা বোকাত। এনেকৈ খলিহনা, দৰিকণা, এইবিলাক গৰৈ মাছ এইবিলাক পালে। বাচা নাই, এনেকৈয়ে থৈ দিছোঁ। ধুই ধাই বাচিব লাগিব। মাছখিনি মানে আমাৰ পুখুৰীত ধৰিলে কালি বতৰটো বেয়া আছিলে, অলপ বেয়া মানে বৰষুণ দিয়া নাছিলে, বতাহ মাৰি আছিলে। তথাপিও ৰ'ব নোৱাৰিলোঁ আৰু। টনবিৰ নাছিলে। টনবিৰক মানে মামীয়েকে দিনতেই কেক আনিবলৈ যাওঁতে লগত লৈ গ'ল। বাৰ্বি স্কুলৰ পৰা আহি বাহিৰে মামায়েকৰ ঘৰত নামিলে। মই সেইটো কাৰণে ভালেই পালোঁ মানে, আৰু ফ্ৰী হৈ গ'লোঁ। আব্বাই আৰু আমাৰ এওঁৱে মাছ ধৰোঁতে মই ৰ'বই নোৱাৰিলোঁ, বোকাত পূৰা নামি গ'লোঁ। কালি মাছ ধৰি মেলি গধূলি মানে 5:30 বজাত গা ধুইছোঁ, তাকো ঠাণ্ডা পানীয়ে ধুই আকৌ এনিভাৰ্চাৰীলৈ যাব লাগে কাৰণে লৰালৰি কৰিছোঁ। আমাৰ এওঁ নগাঁও যাবলগীয়া হ'ল। তেনেকেই মানে গ'লোঁ। ইমান ঠাণ্ডা লাগিলে নহয়। তাৰপিছত ভালো লাগিলে ঘৰলৈ গৈ। ভিডিঅ'টো ইয়াতে এড কৰি দিছোঁ, আপোনালোকে চাওকচোন কেনেকুৱা পালে। এইফালে মই গিফ্ট এটা ল'বলৈ আহিলোঁ। দেখিছোঁ মোৰ অহা দেৰি হ'ল, মানে গা পা ধুই ওলাই অহা দেৰি হ'ল যে, সেইবাবে দোকান চব বন্ধ কৰি দিলে। লাষ্ট এখন দোকান আছে, তাতে এতিয়া কি গিফ্ট ল'ম, ভাল বস্তু নাই। কাণফুলিযোৰ পচন্দ হৈছে। হাজবেণ্ডো আহিছে লগত, তেওঁ কিনি দিবলৈ। তেওঁ মানে নগাঁৱলৈ যাব যে, তেওঁ সেইটো কাৰণে মোৰ লগত একেলগে ওলাই আহিছে। আৰু এইফালে মই গিফ্টটো লৈ পেলাই ওলাই যাম, আৰু সেইফালে তেওঁ মানে যাবগৈ নগাঁও। এইফালে এয়া গিফ্টটো পেক কৰি আছে। কাণফুলি এযোৰকে ল'লোঁ, সেই গ্ৰীণ কালাৰ কাণফুলিযোৰ দেখাইছিলোঁ যে, সেইযোৰকে ল'লোঁ। গিফ্টটো পেক কৰা হৈ গ'ল। এতিয়া যাওঁ, দাদা ৰখি আছে। আমাৰ গাড়ী ৰখি আছে। এয়া কোল এইফালে গাড়ীত উঠি ল'লোঁ। দাদাই ভাইটিয়ে ৰখি আছিলে মোক নিবলৈ কাৰণে। মই গিফ্ট আনিব যাওঁতে সিহঁতি বাহিৰতে ৰখি আছিলে। এইফালে হাজবেণ্ডক থৈ পেলাই আমি আহি আছোঁ। এয়া পামহি আৰু। কি কৰিছা? মই গৈ আছোঁ ৰ'বা ওপৰলৈ। এতিয়া ওপৰলৈ উঠি আহি আছোঁ। ফাইনেলি পাই গ'লোহি। বীৰে মোক তলত দেখিলে যে, ওপৰৰ পৰা চাই আছিলে। সি দেখি পেলাই এতিয়া কান্দিছে। মানে সি এবেলা দেখা নাছিলে যে মোক। তোমাৰ কাপোৰ আনিবলৈ পাহৰিলোঁ। এতিয়া মই সিজি যাম। মোৰ দেহাই কান্দি আছে, মোৰ কলিজাই কান্দি আছে। কি কান্দি থৈছে? এইটো এনিভাৰ্চাৰী কেক। আৰু এইফালে আলহী মাতি চব ব্যস্ত হৈ আছে লুডু খেলত। এনিভাৰ্চাৰী তুমি কি কৰি আছিলা? মোলৈ মনত পৰিছিলে নেকি? মানে এতিয়া মোক পাই কাৰো পিছতে নাযায়, মোক পাই এৰিয়ে হেপী এনিভাৰ্চাৰী টু ইউ।
মম কিটা লমুৱা মম নবলে পাহৰিলে নোনোৱাকে ইহঁতে লডু একো নোখোৱা নি খিনাই গৈছে যে তেনেকেই খিনাইছে খিনাব তেনেকে আজানা তুমি মোৰ ভিডিঅ'টো বন্ধ কৰি দিলা ল'ৰা খিনোৱা কথা কৈ বান্ধ কেতি নিমা মোক চিনি পোৱা নাই খিনোৱা বান্ধটো চাল দিয়া মুখৰ অৱস্থাই নাই চবৰে অৱস্থাটো চাওঁ হেৰি দি এইফালে 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 চব হেল্ল' ফ্ৰেণ্ড আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এতিয়া ৰাতি হ'ল আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'লৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো টিপি দিব যাতে ভাল ভাল ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনত পাই থাকে নতুন নতুন ভিডিঅ' দিলে আৰু মই এনেদৰেই অকণ মানে যিমান পাৰোঁ এনেকৈ ভিডিঅ' দি গৈ আছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিউৱাৰ্ছখিনিয়ে ছাবস্ক্ৰাইবাৰখিনিয়ে চাই ভাল পাইছে যদি ভাল পায় কমেণ্ট এটা কৰি জনাব কাৰণ মোৰ ইউটিউবৰ মানে এনেকৈ ভিডিঅ' বনোৱাৰ কোনো মানে অভিজ্ঞতা নাই যিমানকণ পাৰোঁ যিকণ জানো বনাই আপোনালোকৰ মাজলৈ ভিডিঅ'টো দিওঁ তেনেকুৱা মানে কোনো ইউটিউবৰ অভিজ্ঞতা মোৰ বেছি নাই এনেকৈ লাহে লাহে শিকিমগৈ আৰু যিমান পাৰোঁ ভিডিঅ' দি গৈ আছোঁ কি কৰোঁ কি নকৰোঁ আৰু মোৰ সৰু ল'ৰা এটা আছে বুলি কৈছোঁৱেই তাৰ মাজতে মানে ইমান সময় নাপাওঁ তাৰ মাজতে যিকণ সময় পাওঁ তাকে ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ দিওঁ আশা কৰিছোঁ আপোনালোকে মোক আঁকোৱালি ল'ব যদি ভাল পায় মোক ভিডিঅ'বিলাক চাব তেন্তে আজিলৈ আহোঁ বাই বাই